हेलो गुड मर्निंग সকলোকে আজি আকৌ ৰাতিপুৱা এই ছোৱালীজনীক টিফিনতনো কি দিওঁ তাকে দেখাওঁ বুলি ভিডিঅ' এটা আৰম্ভ কৰিলোঁ। আজিনো কি দিওঁ চাবচোন আপোনালোকে। এয়া কেৰাহীখন পাতি ল'লোঁ, তাতে অকণমান মিঠাতেল দি দিলোঁ। কালি ৰাতিৰ ঠাণ্ডা ভাত থাকি গৈছিলে, তাকে ভাবিছোঁ তাৰে আজি কিবা এটা প্ৰস্তুত কৰি দিব পাৰোঁ নেকি। তাৰপিছত এয়া কাটি লোৱা পিঁয়াজ অকণ এনেদৰে দি দিছোঁ। গোন্ধটোৰ কাৰণে এনেদৰে দুটা ইলাচি ফালি ফালি পিঁয়াজখিনি মাত্ৰ অকণমান কেঁচা গোন্ধটো যোৱালৈকে মাত্ৰ অকণমানহে ভাজিম, মানে ভাজিয়ে থকা হ'ব যিহেতু। গেছৰ ফ্লেমটো অকণমান কমাই দিলোঁ, অকণমান মাত্ৰ বেছি বগা হৈ থাকে কাৰণে অকণমান হালধি দিলোঁ। বেছি হালধি দিবলৈও মানে টিফিনত দিম যে ইউনিফৰ্মবোৰ বগা ইউনিফৰ্ম লেতেৰা কৰি পেলাই বুলিও হালধিটো একেবাৰে কমকৈ দিছোঁ। এনেই বাৰু আৰু অকণমান দিব পাৰিলোঁহেঁতেন। অকণমান নামমাত্ৰ নিমখ দি দিলোঁ। এনেই কেতিয়াবা এনেদৰে আমি ঘৰত ভাজি খাবলৈ হ'লে অকণমান মা মছলাও ব্যৱহাৰ কৰোঁ, কিন্তু ছোৱালীজনীয়ে খাব যে মা মছলা নিদিয়াকৈ দিছোঁ। মা মছলাটো খোৱাটো ইমান ভাল নহয় বুলি ভাবি এনেদৰে চিম্পুলকৈ দিওঁ। আৰু প্ৰায় হোৱাৰ নিচিনা হৈছে আৰু অকণমান ইয়াৰ কালাৰটো অকণমান ব্ৰাউন কালাৰ নিচিনা হৈছেগৈ। তাৰপিছত মই এইখিনি ইয়াৰ পৰা এনেদৰে টুকি দিম। পিঁয়াজখিনি এতিয়া অকণমান ৰঙা হোৱালৈকে ভাজি ল'ম। ইয়াতে আকৌ নামমাত্ৰ হালধি অকণমান, আকৌ এই নামমাত্ৰ নিমখ অকণমান দি দিছোঁ। এনেদৰে ইয়াতে দি দিছোঁ, মানে ডিমটো গুড়ি ভাজি কৰি দিম। এতিয়া গুড়ি কৰি দিয়াৰ পিছত যিখিনি ভাজি লৈছিলোঁ মই ভাতখিনি, ভাজি লোৱা ভাতৰ এইটো ইয়াতে আকৌ এনেদৰে দি দিছোঁ। এতিয়া অকণমান আকৌ 2-3 মিনিটমানৰ কাৰণে ভাজি দিম। এনেদৰে আপোনালোকে কেতিয়াবা টিফিন বনাই দিয়েনে বাৰু? দি চাবচোন কেতিয়াবা, যদি আপোনাৰ সন্তানটোৱে ভাল পায়। টিফিনটো হেল্ডিও হয় আৰু সিহঁতৰ বহুত অকণমান, যিহেতু ৰাতিপুৱা স্কুল যাওঁতে খাই যাবলৈ বৰকৈ মনো নকৰে, সেইকাৰণে এনেকুৱা টিফিন এটা দি পঠালে সিহঁতৰ সুবিধা হয়। ইয়াত অকণমান খুন্দা জালুকৰ গুড়ি দিলে ভাল লাগে, কিন্তু ছোৱালীজনীয়ে জালুকৰ গুড়ি খাই জ্বলা পায় যে, সেইটো কাৰণে তাইৰ কাৰণে বনাইছোঁ কাৰণে দিয়া নাই। কেতিয়াবা আমি ঘৰত এনেদৰে বনাই খালে জালুকৰ গুড়ি অকণ দি দিওঁ বাৰু। আচলতে ল'ৰা ছোৱালীৰ কাৰণে কিছুমান বহুত বস্তু স্কিপ কৰিবলগীয়া হয়। সিহঁতি ভাল পোৱা বেয়া পোৱাখিনিও খাব লগা হয়, স্বাস্থ্যৰ কথাও চাবলগীয়া হয়। এতিয়া গেছৰ ফ্লেমটো একেবাৰে বন্ধ কৰি দিলোঁ, হৈ গ'ল। এয়া টিফিন ৰেডি। অকণমান ইয়াতে এনেদৰে লৰাই দিছোঁ। গেছটো বন্ধ কৰাৰ পিছতে মানে কেৰাহীখন গৰম হৈ থাকে যেতিয়া দেই যাব পাৰে, সেইটো কাৰণে এনেদৰে ভাজি টিফিনত কেতিয়াবা আপোনালোকে বাৰু দিছেনে? যদি দিয়া নাই এদিন দি চাবচোন, আপোনাৰ শিশুটিয়েও নিশ্চয় ভাল পাব আৰু হেল্ডি হয়। স্বাস্থ্যৰ কোনো বিশেষ অপকাৰ নাই। দোকানৰ খোৱাতকৈও এনেদৰে কেতিয়াবা খুৱাই চাবচোন।